আপোনালোকে ফাৰ্মাচীৰ পৰা কিছুমান মেডিচিন কিনোতে ব্ৰেইন নামৰ উপৰিও কাষতে কিছুমান শ্বৰ্ট ফৰ্মত লিখা দেখা পায়, যেনে SR, ER, MR। এইবোৰ কি হয় তাকে জনাব আজি আমি আগুৱাই আহিছোঁ এই ভিডিঅ'টোলৈ। যেতিয়া কোনো এটা মেডিচিনত এইবোৰ লিখা দেখা পাওঁ তেতিয়া আমি গম পাওঁ যে সেই মেডিচিনটোৱে কিবা এটা ইণ্ডিকেট কৰি আছে। ইয়াৰ আচল কাম কি? SR মানে হ'ল ছাষ্টেইন ৰিলিজ, অৰ্থাৎ মেডিচিনটো খোৱাৰ লগে লগে ড্ৰাগটো বডিত ৰিলিজ হৈ যায় আৰু মানুহজনক উপশম কৰে, যেনে পেণ্টচিড DSR। ER মানে হৈছে এক্সটেণ্ডেড ৰিলিজ, অৰ্থাৎ লাহে লাহে মেডিচিনটোৱে কাম কৰে বাবে এই ড্ৰাগটোৱে এক নিৰ্দিষ্ট টাইমতহে মানুহজনক উপশম ঘটাব পাৰে। 8 পৰা 10 ঘণ্টাৰ ভিতৰত গোটেইখিনি ড্ৰাগ বডিৰ চবতে ডিছপাৰ্চন হৈ ৰিলিজ হয়, যেনে ইট'ভা ER। আৰু MR মানে হৈছে মাচুল ৰিলেক্সেশ্যন, অৰ্থাৎ শৰীৰত যদি গধুৰ কাম কৰাৰ বাবদ ঘপকৈ বিষ অনুভৱ হয় তেতিয়া MR টেবলেট খালে মাচুল ৰিলেক্সেশ্যনৰ কাম কৰে, যেনে জেৰডল MR।